বন্ধুসকল নমস্কাৰ। বহু দিনৰ পিছত ব্ৰাদাৰ এণ্ড চিষ্টাৰ চেলেঞ্জ এটা কৰিম বুলি ভাবিছোঁ। চ' এয়া মোৰ লগত আছে ভণ্টি, আৰু সাধাৰণ এখন থালি হয়, ৰুটি, মাংস আৰু ভাতৰ। চ' বেছি দেৰি নকওঁ, তেনেহ'লে আহক চেলেঞ্জটো আৰম্ভ কৰোঁ। চ' নহ'লেও হ'ব, 1 2 3 গো। এইখিনি হ'ল চালাড। তো প্ৰয়োজন অনুসাৰে এইখিনি মানে ল'ব পাৰে, কিন্তু বাকীখিনি বস্তু শেষ কৰিব লাগিব। চালাডখিনি শেষ নকৰিলেও হ'ব বাৰু। মোৰ এনেকুৱা লাগি আছে মই যে আজি হাৰিম, চাওঁচোন কি হয়। বন্ধুসকল, আমি ভিডিঅ'টো বনাই থকা এটা সমস্যা হৈ গ'ল। সমস্যাটো মানে কি হ'ল, আমি যদিও ভইচ অভাৰ মানে এক্সট্ৰা মাইক লগাইছিলোঁ, তথাপি কিন্তু ভইচটো নাহিলে, যাৰ বাবে পিছত ভইচ অভাৰ লগাই দিবলগীয়া হ'ল। তথাপিও যিটো ভিডিঅ'ত যিটো ভইচ দিছিলোঁ, সেই ভইচটো নোহোৱা বাবে অলপ ভিডিঅ'টো মানে অলপ হয়তো আপোনালোকে খেলি মেলি পাব পাৰে। চ' তাৰ বাবে বেয়া নাপাব। চ' নেক্সটবাৰ তাৰ প্ৰতি চেষ্টা কৰিম। ৰাতি খতম দিলে, মই আজি হাৰিম যেন লাগিছে দেই।
আজি পুনৰ হাৰিলোঁ বন্ধুসকল। মই আগতে কৈছিলোঁ আপোনালোকক মই আজি হাৰিম বুলি। চ' যি কি নহওক, তো আজি পানিছমেণ্ট নাই নি কোনো? আজি পানিছমেণ্ট নাই বোলে। ত' মানে পানিছমেণ্টৰ কথা আমি আগতে ক'বলৈ নহ'লে। চ' নেক্সট ভিডিঅ'ত কিন্তু পানিছমেণ্ট থাকিব। চ' ভিডিঅ'টোৰ সৈতে ইমান দেৰি থকা বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আমাৰ যদি আগৰ ভিডিঅ' চোৱা নাই, ভিডিঅ'খিনি চাব। যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।